हरिसिंगा सत्रआव श्रीमन्त शंकरदेव फाल नाम उदालगुरि जिल्लानि सिङाव थानाय हरिसिंगा श्रीमन्त शंकरदेव सत्रआव थांनाय 11, 12 आरो 13 मार्च सानथामनि हाबाफारि लाना फाल नाम खुंफुङो। दिनै जोबथा सानाव सत्र सामलाय आफादनि आफादगिरि अरबिन्द उजा आरो हरिसिंगा बिटिसि समष्टिनि MCLA सन्जय सरगायारि बिथांमोना बाहागो लाना खौरांगिरिनो फोरमायनाय राव। खौरां दैथायगिरि टाइम्स नाव बड'लेण्ड सोरांसार बाग्लारि उदालगुरि। কৃষ্ণ আমি হৰিচিঙা শ্ৰীমন্ত শংকৰদেৱ সত্ৰত প্ৰত্যেক বছৰে বিশ্ব শান্তি আৰু আমাৰ বিশ্ব প্ৰগতিৰ বাবে আমি মহাপাল নাম ভাগি পাতি আহিছিলোঁ। এইবাৰো তেনেকুৱাকৈ পাতিছোঁ। এইবাৰ অলপ ব্যতিক্ৰম মানে কি আমাৰ বিশ্বত এতিয়া খুব বেয়া দিন চলি আছে, বিশ্বযুদ্ধৰ সম্ভাৱনা চলি আছে। এইবিলাক যাতে নহয়, আমাৰ বিশ্ববাসীৰ যাতে শান্তি সম্প্ৰীতিৰে বাস কৰিব পাৰে, সেই কামনা কৰিয়ে আমি ইয়াত পালনাম ভাগি এইবাৰ আগবঢ়াইছোঁ আৰু সকলো ভকতে তাকে কামনা কৰি ইয়াত প্ৰাৰ্থনা জনাইছে। অসমৰ বিভিন্ন সত্ৰৰ পৰা মিৰি, মিচিং, বড়ো, ৰাভা, কছাৰী, আদিবাসী, নেপালী সকলোবিলাক ভকত অসমৰ গোটেইবিলাক আহিছে, ইয়াত যোগদান কৰিছে। এটা শংকৰদেৱৰ যিটো আচলতে উদ্দেশ্য আছিল বিভিন্ন জাতি জনগোষ্ঠীক এডাল সূতাৰে বান্ধি যোৱা, আৰু সেই পৰিৱেশটো ইয়াতে প্ৰতিফলিত হয় প্ৰত্যেক বছৰে। আৰু লগতে আমাৰ সত্ৰৰ ৭৫ বছৰ এইবাৰ ভৰি দিছেহি, আৰু ৭৫ বছৰীয়া হীৰক জয়ন্তী বৰ্ষ উদযাপনৰ লগত সংগতি ৰাখি আমি এইবাৰ পালনামতে পতাকা উত্তোলন কৰিছোঁ। ইয়াৰ পিছত এখন আমাৰ শক্তিশালী কমিটি গঠন কৰা হ'ব, আৰু কমিটি গঠন কৰি আমি ৭৫ বছৰীয়া হীৰক জয়ন্তী উদযাপন কৰিম বুলি মনস্থ কৰিছোঁ। ধন্যবাদ। আজি ইয়াত হৰিচিঙাত এটা শান্তিৰ বাতাবৰণ সৃষ্টি কৰিছে, এই বিষয়ে আপোনাৰ মতামত কি? আমাৰ হৰিচিঙা অন্তৰ্গত শ্ৰীমন্ত শংকৰদেৱ পালনাম থান আৰু সত্ৰত আপোনালোকে নিজে দেখা পাইছে। এতিয়া ইয়াত ৰাভা, বড়ো, অসমীয়া, আদিবাসী সকলো আহি অংশগ্ৰহণ কৰিছে। এইকাৰণে কৰিছে যে আপোনালোকে চাওক, আমাৰ বিশ্বত এতিয়া যি যুদ্ধ হৈ আছে, আৰু এইটো যুদ্ধ যাতে বিয়পি নাযায়, বেলেগ বেলেগ দেশবিলাকত যাতে বিয়পি নাযায়, বিয়পি নাযাবৰ কাৰণে আৰু শান্তি আহিবৰ কাৰণে এইখন যে এটা পবিত্ৰ মঞ্চ, আৰু পবিত্ৰ মঞ্চত 3 দিনীয়া কাৰ্যসূচী লৈ ঈশ্বৰৰ ওচৰত, ভগৱানৰ ওচৰত যে এটা সুন্দৰ যে নাম লৈ আছে, তো এইটো আমি যদি চাওঁ, নিশ্চয় যি উদ্দেশ্যৰ কাৰণে নাম গাই আছে আমি আমাৰ সত্ৰৰ অন্তৰ্গত, ভগৱানে নিশ্চয় শুনিব, আৰু আমাৰ অঞ্চলত আৰু দেশত শান্তি আহিব, এইখিনি কামনা মই কৰিছোঁ। সত্ৰখনত বিভিন্ন ধৰণৰ সমস্যা আছে, এই সমস্যাৰ ক্ষেত্ৰত হয় নিশ্চয় ছাৰ, ৭৫ বছৰ যিটো নেকি হৈছে এইখন সত্ৰ, গতিকে আমাৰ চৰকাৰ ফালৰ পৰা, আৰু মই নিজে বিটিআৰ সমষ্টিৰ বা হৰিচিঙা সমষ্টিৰ এজন MCLA নিশ্চয় মানে ইম্পৰ্টেঞ্চটো দিম, আৰু প্ৰমোদ বড়ো ডাঙৰীয়ালৈকে আমাৰ সন্মানীয় যি বিটিআৰৰ চিফ, যি ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টৰ লগত যিকেইটা সমস্যা ইয়াত আছে, মই নিশ্চয় তেওঁৰ ওচৰত মই দাঙি ধৰিম, আৰু সমস্যাবিলাক যিমান পাৰোঁ এটা এটাকৈ সমাধান কৰিবৰ কাৰণে नैरोजा 2022-2023 सोलोंथाइ बोसोरनि थाखाय चिरां जिल्लानि थुक्राझार JD विलियम्स गोजौसिन इंराजि फरायसालियाव KGA थाखोनिफ्राय 11 थाखोसिम फरायसाफोरनि मुं थिसननाया सोलिगासिनो। गोजौ सोलोंथाइ लानाय, रोंगौथि गोनां आरो मोजां फोरोंथाइ होनो हानाय फोरोंगिरिफोरनि गेजेरजों बे फरायसालियाव फरायसाफोरनो सोलोंथाइ होनाय जायो। बे फरायसालियाव हौवासा आरो हिन्जावसाफोरनि थाखाय आलादा आलादा थानायनि थाखाय हस्टेलनि खाबु दं। कम्पिउटार एन्ड साइन्स लेबोरेटरि, अडिटोरियाम हल एन्ड लाइब्रेरि रुम,
गेम एन्ड स्पर्ट्स आरो मिउजिक क्लास, कचिं एन्ड टिउसन खाबुखौ मोननो हागोन। गोग्गो आरो गुनगोनां सोलोंथाइ मोनहोनायनि थाखाय जेडि उइलियाम्स गोजौसिन फरायसालियाव मुं थिसननायनि खाबुखौ लादों। आबुङै मिन्थिनो थाखाय 9957717276 7002655105 जानबुं नम्बराव फोनांजाब खालामनो हागोन।